নমস্কাৰ, মই প্ৰিয়ংকা শইকীয়াই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক ভালেই আছে, ময়ো বাৰু ভালেই আছোঁ। আৰু এতিয়া মই মাহ বাছি আছোঁ। মাহ মানে মগু মাহ। আমাৰ ছোৱালী যে হৈছিলে ভতিজা, আৰু ভতিজাৰ হৈ মানে নাম পাতিব, অহাকালিলৈ নাম আছে। আৰু তাৰ বাবে মই এয়া মগু মাহ বাছি আছোঁ। মাহ হ'ল 7 কেজি, আৰু 7 কেজি মাহ মই অকলেই বাচিব লাগিব। বৌয়েতো বকে কাম বন কৰিব পৰা হোৱাই নাই, আৰু ময়ে কৰিবলগীয়া হৈছে। সেইবাবে ময়ে বাচিছোঁ মাহখিনি। দেখিছেনে আমাৰ পাৰবোৰ কেনেকৈ মগু মাহ খাব আহিছে। এহেঁতৰ পৰা যে চাহ অকণ খাবও নোৱাৰি। চাহ অকণ খালেও মানে বিস্কুটটো থপিয়াই লৈ যায়, এনেকুৱা একোৱে কৰিব নোৱাৰি। সেয়া মগু মাহ খাব আহিছে। কিছুমান মাহ যে বাচিবই নোৱাৰি, শিল থাকে, জাবৰ থাকে, কিন্তু এই মাহখিনি বহুত চফা, একোৱেই নাই মানে। সেইকাৰণে বাচোতে বেছি কষ্ট নহয় আৰু সোনকালেও হ'ব, এটাও শিল নাই। বাৰু মই মাহখিনি বাছি লওঁ আৰু আপোনালোকেও ভিডিঅ'টো চাই থাকক। গুড মৰ্ণিং গাইজ। কালি আৰু সকাম শেষ হোৱাৰ পাছত ভিডিঅ' কৰা নহ'ল, মানে কামেই কৰিম নে ভিডিঅ'ই কৰিম, আৰু ভিডিঅ' কৰিবলৈ কাৰোবাক দি থ'বলৈও তেনেকুৱা মানুহ নাই। সেইবাবে কামত লাগি থাকোঁতে ভিডিঅ' কৰা আৰু নহ'ল, আৰু ৰাতিটো ভাগৰ লাগিলে কাম বন কৰি সোনকালে ভাত খাই শুই গ'লোঁ। আৰু সকলোৱে ভিডিঅ' চাইতো গম পাইছেই যে ইমান দিনে মই বৌৰ ছোৱালী জন্ম হোৱাৰে পৰা মই মাৰ ঘৰতে আছিলোঁ। ইমান দিনে মই মাৰ ঘৰতে আছিলোঁ। কালি এটা সকাম গ'ল, আকৌ সোমবাৰে এটা সকাম আছে। কিন্তু সোমবাৰে সকাম থকাৰ পিছতো আজি মই হাজবেণ্ডৰ ঘৰলৈ আহি আছোঁ। আৰু হাজবেণ্ডৰ ঘৰলৈনো মই কিয় আহিবলগীয়া হ'ল কৈ আছোঁ। সকাম এৰি থৈও মই হাজবেণ্ডৰ ঘৰলৈ গুচি আহিব লগা হ'ল, কাৰণ মোৰ হাজবেণ্ডৰ বৰমাক ঢুকালে। আৰু আজি মই ৰাতিপুৱাই খবৰটো পাই গুচি আহিলোঁ, কাৰণ
বৰ্তত থাকিব লাগিব। সেইবাবে মই খবৰটো পোৱাৰ লগে লগে গুচি আহিলোঁ। মই ভাবিছিলোঁ সকাম শেষ হোৱাৰ পিছতো আৰু কেইদিনমান থাকি দিম, আৰু 10-15 দিন কি পাৰোঁ থাকি দিম বুলি ভাবিছিলোঁ। কাৰণ বৌতো কাম বন কৰিব পৰা হোৱা নাই, বৌ ইমান সুস্থ হোৱা নাই, আৰু মাৰ অকলে অকলে বহুত কষ্ট হ'ব কাম বন কৰি, বহুত কষ্ট পাব মায়ে। আৰু মাৰ কথা চিন্তা কৰিয়ে ভাবিছিলোঁ যে মাৰ কষ্ট নহওক, মই কেইদিনমান থাকি দিম, বৌয়ে অলপ ইটো সিটো কৰিব পৰা হোৱালৈকে থাকি দিম বুলি ভাবিছিলোঁ। কিন্তু উপায় নাই, কি কৰিম এতিয়া, এইফালেও বিপদ, ছোৱালী মানুহ যেতিয়া সদায়তো মাৰ ঘৰত থাকিবও নোৱাৰোঁ, সেইবাবে গুচি আহিবলগীয়া হ'ল। ল'ৰাটোকো লৈ আহিছোঁ, থৈ আহিলে আকৌ মাৰ দিগদাৰ হ'ব, ল'ৰাকে চাব নে কামেই কৰিব, সকাম আছে সোমবাৰে, সেইবাবে গুচি আহিবলগীয়া হ'ল। ইমান দিন থাকিলোঁ, আৰু এমাহমান থাকিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো বৰ বেছি দীঘলীয়া নহয়, এটা অকণমানি সৰু ভিডিঅ' আছিল। আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু যিসকলে নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদিহে ফেচবুক পেজত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব।